হে দোস্ত কেনে আছা তো দোস্ত বহুত দিনৰ মূৰত আজি পুনৰ আপোনালোকৰ মাজলৈ আহিলোঁ এটা নতুন ব্লগ লৈ ভাবিছিলোঁ কিনো ব্লগ বনাওঁ তাৰপিছত চিন্তা কৰিলোঁ যিহেতু আমাৰ অসমখন সাংস্কৃতিক ঠাই গতিকে ইয়াত বিভিন্ন ঠাইত বিভিন্ন সত্ৰ আছে আৰু মাজুলীও এটা উদাহৰণ যিহেতু মাজুলীত 33খনমান সত্ৰ আছে আৰু গোলাঘাটতো আপোনালোকে জানে নাজানো কিন্তু গোলাঘাটতো বহুত কেইখন সত্ৰ আছে গতিকে তাৰে এখন আছে মধুমিশ্ৰ সত্ৰ তালৈকে আমি যাম গতিকে আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব বুলি আশা কৰিছোঁ আৰু প্লিজ চাব কিন্তু দেই নোচোৱাকৈ যেন নাযায় আৰু প্লিজ ভিডিঅ'ৰ পৰা চাব আৰু ছাবস্ক্ৰাইবটো যেন চেনেলটো কৰি দিয়ে আৰু বেল আইকনটো যেন বজাই দিয়ে আৰু শ্বেয়াৰ আৰু লাইক যেন এটা কৰে আৰু কাৰণ এটা ছাবস্ক্ৰাইবাৰ গোটাওঁতে বহুত কষ্ট হয় গতিকে সেইকণ যেন সহায় কৰি দিয়ে প্লিজ তেন্তে এতিয়া আমি যাব লৈছোঁ মধুমিশ্ৰ সত্ৰ গতিকে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো দোস্ত এতিয়া আমি সত্ৰলৈ যাম কিন্তু সত্ৰলৈ যাম কিহত যাম যিহেতু আজিকালি পেট্ৰলৰ যিহে দাম 1 লিটাৰ পেট্ৰলৰ দাম 100 টকাৰ ওপৰত হ'ল গতিকে কিহত যাম গাড়ীত যাবও নোৱাৰি বাইকত যাবও নোৱাৰি বহুত তেলৰ পইচা যায় গতিকে আমাৰ নতুন বাহন এখন উলিয়াইছোঁ এইখন মোৰ পিছফালে আছে ৰিক্সা য'ত একো সমস্যা নাই গতিকে ৰিক্সাতে আমি যাম তো বলকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো দোস্ত আমি ধাননিৰ পথাৰৰ মাজে সৰু আলি বুলি গান এটা আছে গতিকে তেনেধৰণে আমি গৈ আছোঁ ধাননি পথাৰ ছাইডত আপুনি দেখিব পাৰে এতিয়া আমি গৈ থাকিম দোস্ত এইদৰে আমি গৈ আছোঁ ইফালে ধাননি পথাৰ আপোনালোকে দেখা পাব পাৰে আৰু সন্মুখত এখন তোৰণ দেখা পাইছোঁ সুন্দৰ তোৰণ অৱশ্যে কোনে গঢ়িছিলে কেতিয়া গঢ়িছিলে একো নাজানো বৰ ধুনীয়া লাগিছে মন হীৰা দৈ চাইকেল নহয় টিলিঙা মন হীৰা দৈ ডেকা নহয় পিলিঙা ৰধলা পথাৰত আহিবা ঐ নিজানত তো ৰধলা পথাৰ আমি আহি পাই গ'লোঁ ৰধলা পথাৰ এখন ঐতিহ্যমণ্ডিত পথাৰ আপোনালোকে নিশ্চয় জানে এসময়ত বোৱাৰী চিনেমাখনৰ ইয়াত শ্বুটিং হৈছিল অসমীয়া বোলছবিৰ এইটো 60-80 দশকৰ হ'ব তো এইখনে হৈছে ৰধলা পথাৰ ইয়াৰ পৰা বেছি দূৰ নাই আমি গৈ নিশ্চয় পামগৈ তো আপোনাক দেখুৱাই দিছোঁ এখন ৰধলা পথাৰখন তো আমি ঢেকীয়াল পাৰ হৈ আহিছোঁ বেছি দূৰ নাই এতিয়া আমি লাহেকৈ সত্ৰ পামগৈ তো দোস্ত আপোনালোকে দেখা পাইছে মোৰ পিছফালে আছে মুক্তিযোদ্ধা দ্বাৰিকানাথ গোস্বামীৰ গৈ আমি পাম সত্ৰ তো আমি এতিয়া যাত্ৰা কৰিম এইফালেদি 1 কিলোমিটাৰমান গ'লে আমি পাম সত্ৰ তো এইখিনি হৈছে মুক্তিযোদ্ধা দ্বাৰিকানাথ গোস্বামী তোৰণ শ্ৰী শ্ৰী মধুমিশ্ৰ সত্ৰ বুলি লিখা আছে দেখা পাইছে আপোনালোকে এইফালেদি আমি এতিয়া সোমাই যাম তো দোস্ত এইমাত্ৰ আমি আহি পালোহি মধুমিশ্ৰ সত্ৰ গোলাঘাটৰ এখন ডাঙৰ সত্ৰ বুলি জনাজাত ইয়াত বহুতো মানুহে আহি শৰণ লয় ভজন লয় গতিকে আমি এতিয়া সোমাই যাম আৰু কি ক'ত আছে কেনেকৈ আছে সকলোবোৰ চাম এয়া মধুমিশ্ৰ সত্ৰৰ মূল তোৰণ আমি এইফালেদি সোমাই যাম আৰম্ভণিতে বৰ ধুনীয়া দেখা পোৱা গৈছে তো বৰ ধুনীয়াকৈ ইয়াত সজা হৈছে হাতীৰ পিঠিত এয়া তো আমি এতিয়া সোমাই যাম ক'ত কি আছে ইয়াত চাম তো এয়া হৈছে শ্ৰী শ্ৰী মধুমিশ্ৰ সত্ৰ স্বৰ্গীয় বিশ্বনাথ দেৱ গোস্বামী সোঁৱৰণি চৰাত এইফালে আমি সোমাই যাম আৰু কেনেধৰণৰ সত্ৰ আমি ইয়াত ওলাব গোলাঘাটৰ এই মধুমিশ্ৰ সত্ৰ বিখ্যাত সত্ৰ ইয়াতে বিভিন্ন সময়ত বিভিন্নজনে আহি শৰণ ভজন লয় এইখন হৈছে তোৰণ আপোনালোকক দেখুৱাইছোঁ অস্থায়ী সিংহাসন বুলি কোৱা হৈছে নৱনিৰ্মিত এইটো গৃহ এটা সুন্দৰ গৃহ আৰু এতিয়া আমি সত্ৰাধিকাৰীৰ সৈতে লগ কৰিম 1728 চনতে প্ৰতিষ্ঠা হৈ সত্ৰৰ সত্ৰাধিকাৰীৰ সৈতে আপোনালোকক চিনাকি কৰাই দিছোঁ এখেতৰ পৰা আমি সত্ৰৰ বিষয়ে অলপ জানিম মোৰ নাম শ্ৰী ৰজত চন্দ্ৰ দেৱ গোস্বামী বৰ্তমান সত্ৰাধিকাৰ আমি এয়া সত্ৰৰ নামঘৰতেই উপস্থিত হৈছোঁ আমাৰ পৰা সত্ৰৰ বিষয়ে জানিব বিচাৰিছে 1728 চনতে এই সত্ৰ আমাৰ ইয়াত প্ৰতিষ্ঠিত হৈছিলে বৰ্তমান
আমি এইটো পৰ্যায়ত আছোঁ। আমাৰ সত্ৰ হ'ল শ্ৰী শ্ৰী মধুমিশ্ৰ সত্ৰ। ইয়াৰ বিষয়ে আমাৰ বহলীয়াভাৱে আমাৰ সত্ৰৰ বুৰঞ্জী আছে। ইয়াত আমাৰ বৰ্তমান 8 ঘৰ ককাই ভাই আমাৰ বংশত আছে। বৰ্তমান আঁতৰি গৈছে বহুত ঠাইলৈ আছেগৈ। অসমৰ বহুত চুকে কোণেও আছেগৈ। আমি আমাৰ মূল ইষ্টদেৱ বাসুদেৱক চাই তেওঁৰ সহায়তে আমি বৰ্তমান আমাৰ সত্ৰৰ সমস্ত কৰ্ম কৰি আছোঁ। আৰু ইয়াৰ আগতে আমাৰ বৈশিষ্ট্য আছিল সত্ৰৰ শ্ৰী শ্ৰী স্বৰ্গীয় শ্ৰী শ্ৰী দ্বাৰিকানাথ দেৱগোস্বামী, তেখেত মুক্তিযোদ্ধা। অসমৰ প্ৰথম আন্দোলনতেই তেখেতে কাৰাবৰণ কৰিবলগীয়া হৈছিলে, কাৰাবাস 2বাৰ খাটিছিলে আৰু তেনেকেই তেখেত গ'ল। তাৰপিছতে তেখেতৰ 2জনকৈ ভায়েকে ইয়াত সত্ৰাধিকাৰৰ দায়িত্ব পালন কৰিছিল। তাৰপিছতে আমি ক্ৰমান্বয়ে আহি তেখেতৰ মই ভতিজাক হওঁ। আমাৰ আগত 3জন আছিলে। অসমত নাম থকা বৰ্তমান আমাৰ সত্ৰৰ তেখেত হ'ল স্বৰ্গীয় শ্ৰীনাথ দেৱগোস্বামী। তেখেতে বহুত আমাৰ সত্ৰলৈ মানে অৰিহণা দান কৰি গৈছে। তেখেতকে অনুকৰণ কৰি আমি বৰ্তমান সেইধৰণে চলি আছোঁ। আমাৰ বাসুদেৱৰ মূৰ্তি আছে, লগতে আমাৰ অষ্টাদশ শালগ্ৰাম সহিত ধৰ্ম পূজা আদি সমস্ত হৈ থাকে। কাতিৰ পালনামত মানে সংক্ৰান্তিত অনুষ্ঠিত আউনীআটী সত্ৰৰ দৰে আমাৰ ইয়াতো 3দিনীয়া বা 2দিনীয়াকৈ সুবিধা অনুযায়ী আমি পালনাম পাতি আছোঁ। আগতে এই সত্ৰত ভীষণ পয়োভৰেৰে ৰাস, পালনাম, ফাকুৱা আদি হয়। বৰ্তমান দেশৰ পৰিস্থিতি আৰু অভাৱ অনাটনৰ কাৰণে আৰু মানুহৰ বিশেষ সময় নথকাৰ কাৰণে ইয়াত সেই কৰ্মবিলাকৰ অলপ কিছু হ্ৰাস হৈছে। তথাপিও আমি আমাৰ পৰম্পৰা আমি এৰি দিয়া নাই। আমাৰ সংহতি হ'ল ব্ৰহ্ম সংহতি। গতিকে সেই অনুক্ৰমে আমাৰ সমস্ত কৰ্ম হৈ থাকে। আৰু ইয়াত আমাৰ ভালেকেইখন সত্ৰৰ সেই অনুষ্ঠানতেলে সত্ৰাধিকাৰেই হওক বা অন্যান্য গোসাঁইসকলেই হওক ইয়াত সহযোগ কৰে। গোটেই অসমজুৰি আমাৰ শিষ্যাদি ইয়াত আছে আৰু সকলোৱেই আমাৰ মধুমিশ্ৰ সত্ৰক চিনি পায়। বৰ্তমান আমাৰ নতুনকৈ প্ৰতিষ্ঠিত নামঘৰ ভাগত এতিয়া সম্পূৰ্ণ কাম আমি কৰিব পৰা নাই। চৰকাৰী অনুদানেৰে যথেষ্ট কৰা হ'ল, ৰাইজৰ অনুদান আছে কিছু পৰিমাণে। গতিকে আমি আমাৰ চমু পৰিচয়ৰ পৰা জানো যে ইয়াত সত্ৰৰ অৱদান হিচাপে আছে 22খন পুৰণি সাঁচিপতীয়া পুথি। বোধ কৰোঁ অন্য কোনো সত্ৰত নাই নেকি, এইটো অৱশ্যে ছিদ্ৰ হ'ব পাৰে, তথাপিতো আমি ক'বলগীয়াটো কৈছোঁ। আৰু ইয়াত আমাৰ উপপুৰুষৰ যিজন বলৰাম দ্বিজ, তেখেত আমাৰ গোস্বামী কনৌজৰ পৰা অহাৰ কাৰণে আমাৰ দ্বিজ আছিলে সেই সময়ত। ভাৰতী পণ্ডিত, বলৰাম দ্বিজ, ভাৰতী পণ্ডিত এইসকল তেখেত বলৰাম দ্বিজই নিজ হাতে লিখা সাঁচিপতীয়া 10ম স্কন্ধ এতিয়াও বৰ্তমান আমাৰ ইয়াত বিদিত। আৰু ইয়াত যি বস্তু লৈ ফুৰিছিলে মহাবস্তু, এখন সাঁচিপতীয়া পুথি, যাক আমি যিকোনো অৱস্থাত যিকোনো গাৰে যিকোনো সমস্যাত আমি তেওঁক চুব নোৱাৰোঁ। আমাৰ সেই পালনামতেই ভোগ ভাতসহ তেওঁক পূজাৰ্চনাৰে আমি তেওঁক 2 দিন বা 3 দিনৰ কাৰণে বাহিৰৰ আসনত বহোঁ। আকৌ 3 দিনৰ পিছত আমি তেওঁক সামৰি সেই ঠাইত থওঁ, সেই থানত থওঁ। আৰু আমাৰো সেই মূল ইষ্টদেৱ বাসুদেৱ বৰ্তমান
আমাৰ মণিকূটত বিৰাজিত। তেওঁৱে আমাক সৰ্বতোপ্ৰকাৰ সহায় সহযোগেৰে আমাক সৰ্বকৰ্মত সহায় কৰি আহিছে বাসুদেৱ। তেওঁৰ শ্ৰীচৰণত আমাৰ সেৱা থাকিল। আমাৰ মূল আছিলে আমি কোৱা স্বৰ্গীয় দ্বাৰিকানাথ দেৱগোস্বামী। তাৰপিছৰ পৰা আহি পেলাই আমাৰ এই বংশৰে বিজ্ঞানী শ্ৰী জিতেন্দ্ৰনাথ গোস্বামী আৰু তেওঁৰেই ভাতৃ যোৱা বিধানসভাত আছিলে অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামী। যদি বাসুদেৱ সন্তুষ্ট হয় তেতিয়াহ'লে হয়তো আমাৰ উত্তৰ পুৰুষসকলেও তেওঁৰ সেৱা কৰি যাব। আৰু গোলাঘাটত টোটেল কেইখনমান মানে এইদৰে সত্ৰ আছে তেখেতে আমাক কৈ দিব। বৰ্তমান গোলাঘাটত আমাৰ মনলৈ অহা থিতাতে সত্ৰকেইখন হ'ল আমাৰ শ্ৰী শ্ৰী মধুমিশ্ৰ সত্ৰ, গৌৰাঙ্গ সত্ৰ, মাহৰা সত্ৰ, আধাৰ সত্ৰ, ফুলবাৰী সত্ৰ, আহঁতগুৰি সত্ৰ, তাৰপিছত গোমোঠা মাহৰা সত্ৰ, মুকলিমূৰীয়া সত্ৰ, শিয়ালাঘাটী সত্ৰ, নগোসাঁই সত্ৰ আৰু মহাজনীয়া সত্ৰ আৰু কন্দলী সত্ৰ। মহাজনীয়া সত্ৰসকল হ'ল সত্ৰকেইখন শ্ৰী শ্ৰী পুখুৰীপাৰ সত্ৰ, দিচিয়াল সত্ৰ, মদাৰগুৰি সত্ৰ, উলুতলি সত্ৰ আৰু ভোটমৰিচ সত্ৰ। তো এই আছিল গোলাঘাট মধুমিশ্ৰ সত্ৰ আৰু সত্ৰৰ বিষয়ে একাষাৰ। অৱশ্যে ইয়াৰ উপৰিও গোলাঘাটত আশে পাশে প্ৰায় 17-18খনমান সত্ৰ আছে। গতিকে গোলাঘাটতো সত্ৰ হিচাপত যথেষ্ট ধনী বুলি ক'ব পাৰি সাংস্কৃতিক ক্ষেত্ৰত। এই ভিডিঅ' চাই কেনে লাগিল আপোনালোকে জনাব। যদি কিবা ভুল হৈছে ইয়াত তেতিয়াহ'লে কমেণ্টত জনাব আৰু যদি পাৰে চেনেলটো ছাবস্ক্ৰাইব কৰিব।